নমস্কাৰ জনাইছোঁ সকলোকে। আজি ঘৰৰে এটা কলডিল পাৰিছিলোঁ। এটা সাধাৰণভাৱে হোৱা ৰেচিপি আপোনালোকলৈ মই আগবঢ়াই দিছোঁ। আৰু দেখিছেনে কলখিনি ইমান ধুনীয়াকৈ লাগি আছে নহয়। ইয়াৰ কলডিল পচলা খাবলৈ বিৰাটেই ভাল। আৰু ইয়াৰ ফুলখিনি আপোনালোকে পেলাই নিদিব। মই সাধাৰণতে ইয়াৰ পকৰি বনাই খাওঁ। আজি একেবাৰে সাধাৰণভাৱে হোৱা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিছোঁ। এটা চচপেনত মই বিলাহী, আলু আৰু এই ফুলখিনি লৈছোঁ। আৰু এই ফুলখিনিৰ মাজৰডাল ঠাৰি এডাল চাফা কৰি লৈছোঁ। এতিয়া পানী দি পেলাই মই বাৰ্ণাৰত দি দিম উতলিও হ'বলৈ। আপোনালোকে ফুলবিলাক পেলাই নিদিব। ইয়াৰ চব্জি বনাই খাবও পাৰি, পকৰিও বনাই খাব পাৰি। মই পিছে কেতিয়াবা পকৰি বনাবলৈ এলাহ লাগিলে এনেকৈ বনাই খাওঁ। এতিয়া পিঁয়াজ, জলকীয়া, ধনিয়া, আদা, নিমখ লৈ লৈছোঁ। আৰু এতিয়া কেৰাহী এখনত ধুনীয়াকৈ গোটেই বস্তুখিনি লৈ ল'ম আৰু যি কাটি থৈছিলোঁ গোটেইখিনি মিক্স কৰি ল'ম আৰু নিমখ দিছোঁ আন্দাজমতে। এতিয়া সকলোখিনি মই হাতেৰে মিহি কৰি ল'ম, মানে পিটিকি ল'ম। হাতেৰে পিটিকিলেহে খাবলৈ বেছি টেষ্টি লাগে। ধুনীয়াকৈ এনেকৈ পিটিকি ল'ব। আৰু লাষ্টত মই এচামুচ তেল দিছোঁ, চামুচখনেৰে মিহলাই লৈছোঁ। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়, আপোনালোকে খাই চাবচোন।